নমস্কাৰ সকলোকে এনেদৰেই মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আৰু সুখত আছে এয়া দেখিছেই নহয় কৰবালৈতো গৈ আছোঁ গম পাইছে আজি গৈছোঁ মই শিৱসাগৰতে থকা ডিমৌ নামৰ ঠাইডোখৰলৈ আৰু কিয় গৈছোঁ কলৈ গৈছোঁ কাৰ লগতনো গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ আমি টিপলি পালেহি কোন ৰৈ আছে নিহাৰিকা পালাহি ঐ আনিছ নাই এয়া এখন আমাৰ বাছ কোনো অহাই নাই আমি আগতে চিট বুকিং কৰিলোঁ ইয়াত বৰ দীপা অ ইয়াত থৈছো ক দে বেগ কেইটা দে অ ইয়াত থৈছো বনালি খাবলৈ বহিব পাৰিবি বা ইমান দেৰিকে আহিছে যে আহক চিট নাপাব নহ'লে জলদি আহক নাই আপোনালৈ চিটে নাই গৈছো ওলালো দেই আৰু এয়া আমি পালোহি আপোনালোকে সকলোৱে জানে মই যিহেতু হেণ্ডলুমৰ ক্লাছ কৰি আছিলোঁ আৰু ইতিমধ্যে আমাৰ ক্লাছটো শেষ হৈছে আৰু শেষত আমাক সকলোকে ছাৰ মেমহঁতে এটা ভ্ৰমণলৈ লৈ আহিছে আৰু ভ্ৰমণটো কিহৰ ওপৰত হ'ব আপোনালোকেতো জানেই যিহেতু মই হেণ্ডলুমৰ ক্লাছ কৰিছোঁ আৰু হেণ্ডলুমৰ কিবা এটা দেখুৱাবলৈ আনিব হয়নে নহয় বাৰু আৰু সেইটো কাৰণে আহিছোঁ মই আজি ডিমৌত থকা এয়া ৰুদ্ৰসাগৰ চিল্ক লিমিটেড আৰু অ' মাই গড ইমান অভদ্ৰ ছোৱালী আহিছে মোৰ লগত বহুত অভদ্ৰ হয় ইমান বেয়া কথা কয় এইখন বাছত আমি আহিছোঁ নীলকণ্ঠই আমাৰ খুৰী হয় এয়া আমি পালোহি মোক যে এই চাইডটোহে ধুনীয়া লাগে এই চাইডটো বেয়া লাগে এই চাইডটো বেয়া লাগে আমাৰ দীপা আজি দীপা আমাৰ দীপা আজি যাবগৈ তাই একেবাৰে যাবগৈ নেখাই দিওঁ মনত পৰিব নাই কি কান্দি দিয়ক নহয় চকু পানী এইটো পাল মই পেলাম তাই যাবগৈ আজি গুৱাহাটী নহয় আজি যোৰহাট যাবি ন কাইলৈ গুৱাহাটী যাবগৈ ভাল লগ কাৰোবাক লাগিলে কণ্টেক্ট কৰিব আমাৰ ভোক লাগিছে পাওঁতে আমাৰ ভোক লাগিলে খাইছোঁ খাবলৈ সদায় ৰেডি পপ আৰু ব্ৰেড জেলি আনিছে এতিয়া আমি খাম কি আৰু ইয়াত কি আছে জানেনে আমি সকলোৱে চিনি পাওঁ এৰী সূতা যিটো আমাৰ মান সন্মান আৰু সেই এৰী সূতাটো কেনেদৰে বনায় তাকে দেখুৱাবলৈ আজি আমাক লৈ আহিছে ইয়ালৈ আৰু যিহেতু ময়ো প্ৰথম আহিছোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি থওঁ আৰু আপোনালোকেও চাব পাৰিব হয়নে নহয় বাৰু ঠিক আছে তেনেহ'লে ব'লক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই প্ৰথমৰ পৰা শেষলৈকে এৰী সূতা বনোৱাৰ প্ৰচেছটো
কি কৰিছে গম পাইছেনে? যিটো আমি যে দোকানত কিনিব পাওঁ নেচা সূতা, সেই নেচা সূতাটো বনাইছে। আপোনালোকে প্ৰথমৰ পৰা চাই আহিছে যিহেতু গম পাইছেই। প্ৰথমতে তেওঁলোকে ববিন কৰিছে, মেচিনৰ সহায়তে চব কৰিছে। প্ৰথমতে ববিন কৰিছে, তাৰপিছত এয়া নেচা সূতা বনাইছে। আৰু সৰুৰ পৰাই শুনি আহিছোঁ এৰী সূতাৰ বিষয়ে, দেখি আহিছোঁ, কিন্তু আজিলৈকে দেখা নাছিলোঁ কেনেদৰে বনায়। আৰু আজি দেখিলোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু চাই ভাল পালে বুলি আশা কৰিছোঁ। আৰু এয়া আহিছোঁ আমি শিৱসাগৰ, কাৰণ যিহেতু আমাৰ ক্লাছ শেষ হ'ল আৰু তাতে ভণ্টি এগৰাকী একেবাৰে ঘৰলৈ যাবগৈ। আমি শিৱসাগৰত নমাব আহিছোঁ আৰু আহিলোৱে যেতিয়া ভাবিলোঁ ৰংঘৰ তলাতলঘৰবিলাক চাই যাওঁ। আমি আহিছোঁ তলাতল ঘৰ বিয়া আছিলে গুৱাহাটীত, সিয়ে শিকিছিলে। তালৈকে যাব লাগিছে ন? নাই দিয়া চৰি যাব এতিয়া। যাওঁগৈ আমি চাম। দেউতা কি খাইছ? কবিতা কি পাইছা? তাইকে আমি থ'বলৈ আহিছোঁ শিৱসাগৰ, আৰু তাইৰ ঘৰ গুৱাহাটী আচলতে, আৰু তাই শিৱসাগৰৰ পৰা আজি ঘৰলৈ যাবগৈ। আৰু লগ পোৱা বেছিদিন হোৱা নাই যদিও কয় নহয় কিছুমানক পাহৰিব নোৱাৰি বুলি। এয়া তাইৰ লগত মৰা এখন শেষৰ ফটো, আৰু সকলোকে মনত পৰিব। কিমান যে ধেমালি কৰিছিলোঁ, বহুত মনত পৰিব, কাৰণ কেতিয়া লগ পাওঁ কোনো ঠিক নাই। দুলীয়াজানত থকাবিলাক বাৰু লগ পাম, কিন্তু দূৰত থকাবিলাকতো লগ পাওঁ নেপাওঁ ঠিক নাই ন। এয়া তাইক থৈ মেলি আমি আমাৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। Bye, miss you.
মোৰ হৃদয় ৰামধেনু হৈয়া সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কয় গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱানা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা